এইবাৰ বিহুৰ বতাহজাকত যেন এটা বিষাদ লুকাই আছে। চোতালত তগৰ ফুলিব, গছত কপৌ ফুলিব, কিন্তু ক'ৰবাত যেন এটা ডাঙৰ খালী ঠাই থাকি যাব। জুবিন দা, আপুনি জানো দেখিছে, আপোনাৰ অবিহনে এইবাৰ অসমৰ প্ৰতিখন বিহু মঞ্চই যেন নিস্তব্ধ হৈ পৰিছে। আমি গান শুনিবলৈ নহয়, আমি আপোনাক চাবলৈহে বিহুতলীলৈ গৈছিলোঁ। মানুহে কয় সময়ৰ লগে লগে সকলো সলনি হয়, কিন্তু জুবিন দা, আপোনাৰ অবিহনে এই বহাগটো কেনেকৈ সলনি নোহোৱাকৈ থাকিব? আপুনি মঞ্চত উঠিলে যিটো সাহস আমাৰ বুকুত জাগি উঠিছিল, সেই সাহসটো এতিয়া কাৰ পৰা পাম? এইবাৰ বিহুৰ ঢোলৰ শব্দত আপোনাৰ হাঁহিটো বিচাৰি ফুৰিম। যেতিয়া কোনোবা ডেকাই বিহু গাব, তেতিয়া আপোনাৰ সেই বিশেষ কণ্ঠটোৱে আমাৰ কাণত গুণগুণাই থাকিব। জুবিন দা, আপুনি কেৱল এটা নাম নাছিল, আপুনি আছিল আমাৰ প্ৰতিজন অসমীয়াৰ অস্তিত্ব। আপোনাৰ অবিহনে বিহু মানে কেৱল এটা উৎসৱ, য'ত আনন্দ আছে কিন্তু যেন প্ৰাণটো নাই। জুবিন দা, আপুনি য'তেই আছে, আমাক আশীৰ্বাদ কৰিব যাতে আমি আমাৰ এই অসমীক আপোনাৰ দৰে ভাল পাব পাৰোঁ। আপোনাৰ স্মৃতিবোৰ এইবাৰৰ বিহুৰ আটাইতকৈ ডাঙৰ উপহাৰ। বন্ধুসকল, যদি আপোনালোকেও জুবিন দাক এইবাৰ প্ৰতিটো ক্ষণত মিছ কৰিছে, তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আহক আমি সকলোৱে মিলি জুবিন দাক জনাওঁ যে জুবিন দা, আপুনি আমাৰ মাজত শাৰীৰিকভাৱে নাথাকিলেও আমাৰ প্ৰতিটো বিহুৰ উশাহত আপুনি সদায় জীয়াই থাকিব। কমেণ্টত মাত্ৰ এবাৰ লিখক, জুবিন ফৰ এভাৰ। এনেকুৱা আৰু হৃদয়স্পৰ্শীয় ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় জুবিন দা।